হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰু ব্ৰেকফাষ্ট বনাবৰ কাৰণে মই লৈছোঁ দুটা ব্ৰেড আৰু কল। কলটো মই স্লাইচ কৰি কাটি লৈছোঁ। কাটি লৈ ব্ৰেডৰ ওপৰতে মই অলপ কাটা চামুচেদি মেছ কৰি লৈছোঁ। আকৌ এবাৰ মই ব্ৰেড দি দিছোঁ আৰু এটা লেয়াৰ মই কলৰ দি দিছোঁ। দি এটা ফ্ৰাই পেন দিছোঁ। ফ্ৰাই পেনত দিছোঁ বাটাৰ, আৰু বাটাৰখিনি অলপ মেল্ট হোৱাৰ পিছতে মই ব্ৰেডখিনি দি দিম। আৰু এই ৰেচিপিটো বহুতেই ভাইৰেল হৈছে ফেচবুকত, আৰু মই চাই আছিলোঁ। মই ভাবিলোঁ আজি ময়ো এই ভাইৰেল ৰেচিপিটো বনাই লওঁ। মই গেছটো ল' ফ্লেমত ৰাখি মই ব্ৰেডটো ভাজি ল'লোঁ, আৰু দুটা ছাইড অলপ ভালদৰে ভাজি ল'ব লাগিব। আৰু ভজা হোৱাৰ পিছতে মই দি দিছোঁ ইয়াতে গাখীৰ। আৰু গাখীৰখিনি একেবাৰে নিদিব। যদি আপোনালোকে এই ৰেচিপিটো ঘৰত বনায় তেনেহ'লে গাখীৰখিনি একেবাৰে নিদিব, অলপ অলপকৈ দিব। ময়ো তেনেকৈ দিছোঁ, গাখীৰখিনি একেবাৰে দিয়া নাই। তাৰপিছত গাখীৰখিনি শুকুৱাই যোৱাৰ পিছতে মই এটা প্লেটত ট্ৰেন্সফাৰ কৰি লৈছোঁ। আৰু ট্ৰেন্সফাৰ কৰাৰ পিছতে মই ইয়াতে দি দিছোঁ হানি। আৰু আপোনালোকৰ ঘৰত যদি কনডেন্স মিল্ক থাকে এইটো দিও প্লেট ছাৰ্ভ কৰিব পাৰে। আৰু ইমানে ধুনীয়া আৰু ইমান সহজতে এই ৰেচিপিটো বনাব পাৰে, বেছি সময়ো নালাগে, আৰু এইটো সৰু ডাঙৰ চবেই ভাল পাব। তো মই বনোৱাই প্ৰথমে মোৰ হাজবেণ্ডক দিলোঁ খাবলৈ, আৰু ই খাই কৈ টেষ্ট হৈছে। ঘৰত এবাৰ হ'লেও এই ৰেচিপিটো ট্ৰাই কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন কোনোবাই চাই আছে মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।